আপোনালোকে বৃহৎ সাফল্য আপোনালোকৰ কি পালে আৰু কেইজনক গ্ৰেপ্তাৰ কৰিলে? আমি কালি ৰাতি ইনফৰ্মেশ্যন পাইছিলোঁ কি মণিপুৰৰ পৰা বৃহৎ ডাঙৰ কোৱান্টিটিত ড্ৰাগছ আনিব গাঁও ফালে। তো আমি আজি ৰাতিপুৱা পূৰা প্লেনিং কৰি এই ৰেড কৰিছোঁ। এই মানুহৰ ঘৰ নাম আছে মোহাম্মদ কাবিল আলী। তার ঘৰৰ পৰা আমি 2 kg মান सस्पेक्टेड टू बी हीरोइन और 100 kg गांजा और कैश अमाउंट আছে मोर देन 8 लाख और कैश काउंटिंग मशीन আছে और डिफरेंट बैंक डॉक्यूमेंट्स ATM कार्ड्स ये सब सीज হৈছে और ইয়াৰ পৰা 3জন মানুহ আমি এতিয়া অ্যাপ্ৰেহেন্ড কৰিছোঁ। মানুহৰ নাম আছে এটা যাৰ ৰেজিডেন্স আছে মোহাম্মদ হাবিল আলী, সনন দেউতাৰ নাম ইদ্ৰিস আলী, সোনাৰী ভিলেজ টিং। सेकेंड मानु আছে मोहम्मद मोफिदुल हक, देवतार नाम আছে मोहम्मद इकराम अली, गाँव टुकटुकी हो डिंग थाना। थर्ड मानु আছে मोहम्मद बाटू आलम, देवतार नाम मोहम्मद नूर अमीन, सोनारी गाँव डिंग थाना। और एते हमार प्रोसीजर एते चलिया से बाकी जो आईनर व्यवस्था वो हम इलम বাহনো জব্দ কৰিছে নেকি? हाँ দুটা गाड़ी जब्त হৈছে। এটা XUV 300 महिंद्रा আছে और এটা ডিজায়ার আছে, নতুন ডিজায়ার আছে। আপনারা কিমান ড্রাগস আছে হিরোইন অলমোস্ট 2 kg আছে 2076 গ্রাম और গাঞ্জা আছে 101 kg। ভ্যালু কিমান হ'ব? ড্রাগসৰ মার্কেট ভ্যালু মোটামুটি 7-8 करोड़ ওপৰত হ'ব পাৰে। 7-8 करोड़। আৰু যি দুখন বাহন জব্দ কৰিছে সৰবৰাহ এই দুখনৰ দিয়ে কৰে নেকি? ই দুটা বাহন আজি ইউজ কৰি তো মালটো আনিছিলে। আমি আগত তদন্ত কৰিম কোন অনাৰশ্বিপটো কোন মানুহৰ আছে, কিয় এটা নতুন গাড়ী আছে নম্বৰ প্লেট নাই। এটা নগাঁও জিলা সৰ্ববৃহৎ ড্ৰাগছ মই ভাবিছোঁ তো আজিলৈকে সবচে ডাঙৰ এমাউণ্ট চিজ হ'ব পাৰে।